আমাৰ অসম চৰকাৰৰ SSCৰ অধীনত যিটো নিৰ্দেশনা মৰ্মে আমাৰ কমিউনিটি ফেষ্টিভেল অল অভাৰ আসাম হৈ আছে, ঠিক তেনেকৈ আমাৰ খৈৰাবাৰী ব্লক অন্তৰ্গত আজি খৈৰাবাৰী টাউন বালিকা LP স্কুলত আজি প্ৰায় 8খনমান স্কুল একত্ৰিত হৈ মানে খৈৰাবাৰী টাউন যিটো ক্লাষ্টাৰ হয়, ক্লাষ্টাৰ অন্তৰ্গত আমি ইয়াতে কমিউনিটি ফেষ্টিভেল পাতিছোঁ ইয়াতে। আৰু ইয়াতে দেখা গ'ল এই কমিউনিটি ফেষ্টিভেলত বিভিন্ন বিদ্যালয়ৰ চৰ্দাৰ শিক্ষক গুৰুসকল আহিছে আৰু নিজৰ ল'ৰা ছোৱালীখিনিও ইয়াত আনিছে আৰু লগতে সেই ল'ৰা ছোৱালীবিলাকৰ অভিভাৱকসকলো ইয়াত উপস্থিত হৈছে আৰু প্ৰত্যেক বিদ্যালয়ৰ সভাপতি সম্পাদক অৰ্থাৎ SNC ফালৰ পৰা তেখেতসকলে মেম্বাৰসকলে ইয়াত উপস্থিত হৈছে। আৰু ইয়াত দেখা গ'ল ৰাতিপুৱাৰ পৰা একচুৱেলি দিনজোৰা কাৰ্যসূচী চলি আছে। ৰাতিপুৱা মানে বন্তি প্ৰজ্বলনৰ পৰা আৰম্ভ কৰি এতিয়ালৈ ইয়াত আমাৰ সাংস্কৃতিক শোভাযাত্ৰাও আৰম্ভ হৈছে আৰু গেমছ এণ্ড স্পৰ্টছ ইয়াতে বহুত এক্টিভিটি হৈ গ'ল ল'ৰা ছোৱালীৰ আৰু লিটাৰেচাৰো কেইটামান হৈ গ'ল। গতিকে ইয়াত দেখা গ'ল যে এটা সমন্বয়ন মানে এটা ভাল এটা পৰিৱেশ, শৈক্ষিক পৰিৱেশৰ ওপৰত ইয়াত ভাল এটা আলোচনা আমি কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ। গতিকে আমি ক'ব লাগিব যে এইখিনি কৰাৰ কাৰণে নিশ্চয় আমাৰ চৰকাৰৰ আমাক এইখিনি স্ক'প দিছে, চৰকাৰে আমাক সহায় কৰিছে বা চৰকাৰে এটা বা ডিপাৰ্টমেণ্টক আমাক দায়িত্ব দিছে কাৰণে সেইখিনি আমি কৰিবলৈ পাইছোঁ। আপোনালোকৰ আজি কি অনুষ্ঠান আছিলে? হয়, নমস্কাৰ। আজি সমগ্ৰ শিক্ষা ওদালগুৰি জিলাৰ নিৰ্দেশনা মৰ্মে আৰু খৈৰাবাৰী শিক্ষাখণ্ডৰ সহযোগিতাত খৈৰাবাৰী টাউন ক্লাষ্টাৰত আজি বিভিন্ন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ মাজত এটা কমিউনিটি ফেষ্টিভেল আমি আয়োজন কৰিছিলোঁ ক্লাষ্টাৰ ভিত্তিত। এইটো খৈৰাবাৰী টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত আমি আয়োজন কৰিছিলোঁ। কিমানখন স্কুল? ইয়াতে আমাৰ LP নিম্ন প্ৰাথমিক আছে আমাৰ 6খন আৰু উচ্চ প্ৰাথমিক আছে 1খন। কিমান ল'ৰা ছোৱালী ইয়াত অংশগ্ৰহণ কৰিছে? ইয়াতে আমাৰ লগভগ আপোনাৰ প্ৰায় 200 ল'ৰা ছোৱালী অংশগ্ৰহণ কৰিছে আৰু প্ৰতিখন বিদ্যালয়ৰ পৰা কমিউনিটি মেম্বাৰ হিচাপে 5ৰ পৰা 10জনকৈ প্ৰতিখন বিদ্যালয়ৰ পৰা অংশগ্ৰহণ কৰিছে। কি কি ইয়াতে প্ৰদৰ্শন কৰা? আমি কমিউনিটি ফেষ্টিভেলৰ আৰম্ভণিতে আমি শোভাযাত্ৰা কৰিলোঁ, ৰাতিপুৱা বন্তি প্ৰজ্বলন কৰিলোঁ, শোভাযাত্ৰা কৰিলোঁ। শোভাযাত্ৰা কৰি উঠি আমি ল'ৰা ছোৱালীৰ মাজত বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা পাতিলোঁ। তাৰপিছত ইচ্ছুক অভিভাৱক অভিভাৱিকা তথা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন, সংগীত প্ৰদৰ্শন আদি উপস্থাপন কৰিছে। শেষত কি দিছে আপোনালোকে? বঁটা বিতৰণ হ'ব? হয়, আমি বিভিন্ন খেল প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় তৃতীয় স্থানত পাবলৈ সক্ষম হোৱা ল'ৰা ছোৱালীসকলৰ মাজত আমি একোখনকৈ মেডেল, প্ৰশংসাপত্ৰ, কলম আদি বিভিন্ন শৈক্ষিক কাৰ্যবাবেৰে আমি পুৰস্কৃত কৰিম।